মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভুৱনানন্দ পট্টনায়কৰ বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত। ৰূপহীহাট বিধানসভা সমষ্টিৰ আগশাৰীৰ উচ্চ শিক্ষাৰ স্থল ৰূপহী মহাবিদ্যালয়ত সুদীৰ্ঘ 10 বছৰ কাল সেৱা আগবঢ়াই গৈছিল মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ভুৱনানন্দ পট্টনায়কে। যোৱা 20 জুন তাৰিখে তেখেতে অৱসৰ গ্ৰহণ কৰে। 28 জুনত মহাবিদ্যালয় প্ৰেক্ষাগৃহত সমূহ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত অধ্যক্ষগৰাকীক বিদায়ী সম্বৰ্ধনা জনোৱাৰ লগতে তেখেতৰ সুন্দৰ অৱসৰ জীৱনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰা হয়। জয় জয়তে সকলোকে ধন্যবাদ দি আজি ৰূপহী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভায় ৰূপহী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয়ৰ যি বিদায় সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে তাত এক বিৰল দৃশ্য আমি দৃশ্যপটত দেখা পালোঁ। আজি ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক বিদায় সম্বৰ্ধনা জনাবৰ কাৰণে ৰূপহী মহাবিদ্যালয়ৰ পৰিয়ালে একগোট হৈ পেলাই উপস্থিত হৈছিলে। তাতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল স্বতঃস্ফূৰ্তভাৱে এই বৰষুণৰ বতৰ নেওচি তেওঁসকলে মহাবিদ্যালয়ৰ এই 10 বছৰজোৰা যি কাৰ্যক্ৰমণিকাৰে এক সুকীয়া চিন ৰাখিব পাৰিছে অধ্যক্ষ মহোদয়ে, তাৰ প্ৰতিস্বৰূপ হিচাপে তেওঁসকলে ছাৰৰ লগত এখন্তেক লগ কৰি নিজৰ সম্বৰ্ধনা যাচি কোনোবাই গামোচা, কোনোবাই শৰাই, কোনোবাই কিবা ছাৰৰ লগত একপি ফটো শ্বেয়াৰ কৰিবৰ কাৰণে ল'ৰা ছোৱালীসকল হিলদোল ভাঙি ৰূপহী মহাবিদ্যালয়ত উপস্থিত হৈছে। গতিকে আজিৰ এই বিৰল দৃশ্যত আমি যথেষ্ট পৰিমাণে আপ্লুত হৈছোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ কৰ্মৰাজি আজি সমাজখনৰ চৌদিশে বিয়পি পৰিছে। সমাজৰ প্ৰত্যেকজন ব্যক্তি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে তেখেতৰ কৰ্মৰাজিৰ চিন আজি মহাবিদ্যালয়ৰ চৌহদত আজি দৃশ্যমান হৈছে। গতিকে ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ৰূপহী মহাবিদ্যালয়ৰ পৰিয়ালে সকলো সময়তে ছাৰক মনত ৰাখিব। ছাৰৰ কৰ্মৰাজি আমাক সদায় প্ৰেৰণা দিব। মই এই সুযোগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সদস্যসকলক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।